welcome back to my channel. আজি মই আপোনাৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি মানে আমাৰ ঘৰত আৰচিএমৰ প্ৰডাক্ট আমাৰ মাহীয়ে মানে বিক্ৰী কৰিব আহিছে। তেতিয়া মই মানে সদায় লৈ থাকোঁ, তথাপিও আজি আপোনালোককো দেখুৱাম বুলি সৰু এটা ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে চাব পাৰে, প্ৰডাক্ট এটা বহুত ভাল, মইতো সদায় ইউজ কৰোঁ। এই হেৰি প্লেটফৰ্মত মানে বহুত কেইটা প্ৰডাক্ট পোৱা যায়। মানে ঘৰৰ যিকোনো দৰকাৰী বস্তু, ঘৰৰ দৰকাৰী বস্তু বুলি ক'লে মানে বহুত কেইটা আছে ন। মানে আমাৰ পাকঘৰত মানে আছে মিঠাতেল, এই হলদি, কিবাকিবি আৰু বহুত বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে। আৰু আমাৰ হেল্থ কেয়াৰৰ কাৰণেও আছে, বহুত কেইটা আছে। যিকোনো বস্তু আমাৰ ঘৰত মানে দৰকাৰী পৰে। মই বেলেগৰ দোকানৰ পৰা খালে মানে কেমিকেলৰ বস্তু পোৱা যায়, শৰীৰৰ কাৰণে বেয়া হয় আৰু প্ৰডাক্টৰ দামো বেছি থাকে। কিন্তু ইয়াত কম কেমিকেল একেই নাই, একেবাৰে নাই কেমিকেল। শৰীৰৰ কাৰণে ভাল, ইউজ কৰিলে আপোনালোকে ইউজ কৰি চাব পাৰে। মইতো সদায় খাই থাকোঁ, মই গম পাওঁ এইটো প্ৰডাক্টটো ইউজ কৰাৰ পাছত আমাৰ কেনেকুৱা ৰিজাল্ট আহে বুলি। আপোনালোকে চাব পাৰে। ইয়াত আছে এইটো মেংগ' পিকল, মেংগ'ৰ আচাৰ হয়। আৰু এইটো হ'ল মৰ্টিন। সন্ধিয়া সময়ত মহে কামোৰে ন, বিভিন্ন ধৰণৰ বেমাৰ হয় মহে কামোৰিলে, বহুত ভাল হয় এইটো। আৰু এইটো হ'ল আমি সদায় ইউজ কৰা বস্তু, ৰাতিপুৱা সন্ধিয়া আবেলি আগৰবত্তি হয়। এইটো কম দামত পোৱা যায়। আৰু এইটো হ'ল কলগেট, দাঁতৰ বিষৰ কাৰণে, তেজ ওলোৱা কিবাকিবি বিভিন্ন ধৰণৰ বেমাৰৰ দাঁতৰ সেইটোও ভাল হয়। কলগেটটো বহুত ভাল। আৰু হলদি আছে ইয়াত, হলদিও পোৱা যায়। আপুনি ডাঙৰ ল'ব বিচাৰিলে ডাঙৰ আছে, গ্ৰাম হিচাপে বিক্ৰী কৰে, যাতে আমাৰ গৰীব মানুহেও কিনিব পৰা তেনেকুৱা বস্তু। সৰু পেকেটটো পোৱা যায়। তাৰপাছত আকৌ ইয়াত আছে চাহপাতি ডাঙৰ আছে। এইটো এক পেকেটত 10 টকা, মানে নৰ্মেল মিডল ক্লাছ মানুহেও কিনিব পৰা হিচাপত মানে বিক্ৰী কৰিছে। আৰু তাৰপাছত আকৌ চেম্পু পোৱা যায়। চেম্পুটো মানে বুটলত পোৱা যায়, 1 টকা দামী চেম্পু হয়। নৰ্মেল মিডল ক্লাছ মানুহেও ইউজ কৰিব পৰাৰ কাৰণে এনেকুৱা মানে বিক্ৰী কৰিছে। আৰু এইটো হ'ল গৰম দিনৰ পাউডাৰ। আৰু এইটো হ'ল পাৰফিউম। বহুত কেইটা ইয়াত প্ৰডাক্ট পোৱা যায়, আপোনালোকে চাব পাৰিছে। ইয়াত বাচন ধোৱা চাবোন আছে, গা ধোৱা চাবোন আছে। গা ধোৱা চাবোনত বিভিন্ন ধৰণৰ চাবোন আছে, কাপোৰ ধোৱাৰ চাবোন আছে। আৰু আপোনালোকে এটা বস্তু দেখিব পাইছে যে ক্ৰীমত আমি ক্ৰীম, এইটো হ'ল এল'ভেৰা ক্ৰীম, মুখৰ কাৰণে বহুত, স্কিনৰ কাৰণে ভাল। এটা ক্ৰীমৰ দাম 300-400 টকা বজাৰত বিক্ৰী কৰে। আমি কেতিয়াবা ইউজ কৰিব বিচাৰিলেও আমি কিনিব নোৱাৰা অৱস্থা হ'ল, হাতত পইচা নথকাৰ কাৰণে। কিন্তু এইটো মাত্ৰ 10 টকা। মানে আমাৰ যেতিয়া পইচা হাতত মানে অলপে থাকে, কিন্তু আমি ইউজ কৰিব বিচাৰোঁ, তেতিয়া আমি এই সৰু এটা 10 টকাত আমি ক্ৰীমটো লৈ আমি ইউজ কৰিব পাৰোঁ। প্ৰডাক্ট একেই হয়, খালি তাৰ প্ৰাইচটো মানে বেলেগ বেলেগ। ডাঙৰটো যেতিয়া আমি কিনিব নোৱাৰোঁ, তেনেহ'লে আমি সৰুটো কিনি পেলাই ইউজ কৰিব পাৰোঁ। ইমান ধুনীয়া, ইমান ভাল মানে প্লেটফৰ্ম আজিলৈকে মই ইমান দেখা পোৱা নাই। এই আৰচিএমত আজি মই দেখা পাইছোঁ যে কোম্পানীত বজাৰ কৰিলে এতিয়া কিবা ডিছকাউণ্ট আৰু কিবা কমিশ্যন পায়। ইয়াৰ পৰা আপোনালোকে যিকোনো বস্তু বজাৰ কৰিলে ডিছকাউণ্টটো আছে আৰু কোৱালিটিও ভাল,
আৰু প্ৰডাক্টটো বহুত ভাল আৰু কমিশ্যনো পাব। কমিশ্যনো আপোনালোকে পাব মানে যদি ভাল লাগে মোৰ কমেণ্ট ছেকশ্যনত কোনোবাই যদি কৰে এই প্ৰডাক্টটো ইউজ তেনেহ'লে ৰিজাল্টটো আপোনালোকৰ ওচৰত কেনেকৈ আহে মোৰ কমেণ্ট ছেকশ্যনত কৈ দিব আৰু যদি লাগে ইনফৰমেশ্যন মোৰ কমেণ্ট ছেকশ্যনত কৈ দিব আপোনালোকে। আজিৰ কাৰণে মই ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।